নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ জানিব পাৰিব। আৰু আপোনালোকে যদি DME 2008টা পদত এপ্লাই কৰিছে, গতিকে ভিডিঅ'টো আপোনাৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট আৰু আহিব লগা পদৰ কাৰণে প্ৰিপাৰেচন কৰি আছে, তেনেহ'লে এই ভিডিঅ'টো চোৱা আপোনালোকৰ দৰকাৰ আছে। তো বলক আজিৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল? সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে DS ভিলে। 2 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ পুৰণি নাম কি? সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে, অসমলৈ কোনে মান আনিছিল? সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে বদন চন্দ্ৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে, ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল? সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মদেশত হৈছিল। আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে 1826 চনত হৈছিল। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিব। তো বন্ধুসকল, যদি প্ৰশ্ন উত্তৰবিলাক ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটোত ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনডাল বজাই ৰাখক। এনেধৰণৰ ভিডিঅ' বনাই মই আকৌ এবাৰ লৈ আহিম। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। জয় আই অসম।